প্ৰতিযোগিতা চলি আছে নাই আমাৰ লগত আছে হাবিবুল দা টাহাই দিব হাবিবুল দা হাই ৰিজাক দা জাহাংগীৰ দা চকুৰ বেমাৰ হৈছে নেকি কাল চশমা দিছে আৰু আছে ৰাছিদুল দা কিবা কব নেকি এইফালে চাব কি খাই আছে আচাৰ খাই আছো আমৰ আচাৰ কেনেকুৱা লাগি আছে খুব ভালে লাগি আছে বহুত দিন পিছত খালো চকুত বেমাৰ নহয় একচুৱেলি পোকে কামুৰিছে আমি জনামতে আচাৰটো ছোৱালী মানুহৰ ফেভৰেট হয় কিন্তু এতিয়া দেখা আছে ল'ৰাবোৰে খাই আছে কি ক'ব এই বিষয়ে আজি যিহেতু ছোৱালী নাই ছোৱালীৰ কাৰণে আনিছিল ৰিজাকে সেইবাবে ছোৱালী বিচাৰিলে নাই শেষত আৰু আমাক আনিয়ে দিলে আমিয়ে খাই দিওঁ কি হ'ব কিহৰ আচাৰ আছিলে এইখন আমৰ আচাৰ আছিলে আৰু এজন আছে এইফালে মেহবুব পূৰা ইণ্টাৰেষ্টত খাই আছে চাওক কেনেকৈ খাব লাগে আছে আমি যদি দেখাম কেনেকৈ আচলতে আচাৰ খাব লাগে চাওক আপোনালোকে যদি কেতিয়াবা আচাৰ খাই এনেকৈ খাব এই জাহাংগীৰদা দেখাই দিব দেখাই দিয়কচোন কেনেকৈ খাব লাগে জাহাংগীৰদা দেখাই দিয়ক আচাৰটো খাই কাৰণ কোনো ৰিয়েকশ্যন দেখা ৰিয়েকশ্যন নাই কাৰো কিয় অলপ পিছতো হ'ব মানে আৰু এটা কথা ক'ব লাগিব এই আচাৰখিনি আজি বহুত দিনৰ মূৰত খাই মানে ল'ৰালি কালৰ প্ৰথম আচাৰ এই কেঁচা আম মানে অলপ লবণ মৰিচ লৈ সৰুতে কাৰোবাৰ ঘৰৰ পৰা আম চুৰি কৰি খাইছে নে মই খাইছিলোঁ মানে যিটো যে হাইবুলদাৰ ঘৰ আছিল হাজিৰাৰ ওচৰত মানে এইটো ৰাস্তাদি বাটেদি যাওঁতে মানে ইপিনে গছ আছিল সৰু আছিল কেতিয়াবা ঘৰৰ অভিভাৱকৰ পৰা মানে পিকনিক খাইছে নে খাইছোঁ সেইবোৰো খাইছোঁ গছ চৰাৰ কাৰণে খাইছোঁ আজি সেইবোৰ কথা মনত পৰিছে মনত মানে একেবাৰে মনত পৰি গ'ল আৰু কি ক'ম জাহাংগীৰ দা কি ক'ব আপোনাৰ চশমা খোলক চকু বেমাৰ হৈছে নেকি আপোনাৰ জীৱনৰ মাজে সময়ে এনেকুৱা ধৰণৰ বস্তু খাব লাগে অকলে খালে নহ'ব বন্ধু বান্ধৱীৰ লগত থাকিলে বান্ধৱীতো নাই আজি দেখা গৈছে অকল বন্ধু কিন্তু আজি সকলোকে পুৰা হেণ্ডচাম দেখা গৈছে কাৰণটো কি এটা আচাৰ খোৱাৰ কাৰণে সকলোতকৈ মানে মগীবোৰ তাক বেছি হেণ্ডচাম লাগিছে মানে হাঁহিৰ ষ্টাইল দাড়িৰ ষ্টাইল কি ক'ম ক'বলৈ ভাষা নাই থেংক ইউ এই ৰাছিদ দা অলপ চাইড হৈ আছে পুৰা খাই আছে ৰাছিদ দা কি হৈছে আচলতে বহুদিন পিছত আজি আমি গোটেইকেইটা একেলগ হৈছোঁ সেইবাবে মানে পাৰ্টি কৰিব লাগে কিন্তু বহুত চেষ্টা কৰি মানে ইউনিক কিবা এটা পাৰ্টি কৰাৰ ইচ্ছা আছিলে ইউনিক সেইবাবে কি ক'লোঁ ৰিজাকে এটা দিমাগ লগালে যে আজি আমি এটা পৃথক কৰিম পৃথক কি পাৰ্টি কৰা যায় এতিয়া এখেতে আচাৰ লৈ আহিছে এয়া চাওক এয়া টিফিন বাতিত আচাৰ লৈ আহিছে আমি সবে মিলি খালোঁ খুবেই ফূৰ্তি লাগিছে নাই বহুত দিনৰ মূৰত এই আচাৰটো খালোঁ খুবেই ভাল লাগিছে আমৰ আচাৰ সৰু থাকোঁতে এই আমৰ কাৰণে কিমান ৰ'দ বৰষুণত তিতি আমি ক'ত গৈছোঁ সেইটো আছে সেইটো বাল্যকালত কিবা কিবি হয় চবৰে ক্ষেত্ৰত হয় কেৱল মোৰ ক্ষেত্ৰতো নহয় চবৰে ক্ষেত্ৰত এক্সপাৰ্ট আছিলে নেকি এক্সপাৰ্ট বুলিয়ে নকওঁ সৰু কালত চবেই এক্সপাৰ্ট থাকে সকলোতকৈ বেছি আছিল নাই মানে মই অকলে নহয় চবেই আছিলে কম বেছি পৰিমাণে চবেই আছিলে গতিকে চাই থাকক নেক্সটত আৰু ভাল ব্লগ আহিব আপোনালোকৰ বাবে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব যদি ফেচবুকত চাইছে আপোনালোকে নিশ্চয় ফ'ল' কৰিব আৰু আমাক ছাপোৰ্ট কৰি যাব আমাৰ আচাৰ খালে কেনেকুৱা অনুভৱ এইটো আপোনালোকে জনাব